শ্ৰীমতী হিয়া শইকীয়া আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম অকণমানিৰ গান। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি ণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি মেলি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ' মা, মই তোক বুলিলেহি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠি বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণ ৰূপৰ আখৰ। ধন্যবাদ।